Hello everyone, welcome back to my YouTube channel. আজি আমি গৈ আছোঁ মুলাং মনেষ্ট্ৰীলৈ লিডুৰ ওচৰে পাজৰে থকা বা মাৰ্ঘেৰিটাৰ সকলোৱে হয়তো চিনি পায়েই। বহুত দূৰৰ দূৰৰ পৰা মানুহ আহে ইয়ালৈ। ঠিক আছে, তেনেহ'লে বলক গৈ থাকোঁ। এয়া আমি পালোহি মুলাং। এয়া হৈছে আগফালৰ দৃশ্য। আজিৰ দিনটোত খুবেই বেছি বৰষুণ দি আছিলে, এতিয়াও অলপ অলপ দিয়ে আছে। গৈ আছোঁ আমি ভিতৰলৈ আগবাঢ়ি। তেওঁলোকে খুব ধুনীয়াকৈ ফুলৰ বাগিচা অকণমান কৰি থৈছে। এয়া চাওক। এইবাৰ আমি গৈ আছোঁ য'ত পূজা কৰে তালৈ। ইয়াতে বহুতো কুকুৰ শুই থাকে ষ্টেপত, কিন্তু কাকো একো নকৰে। তেওঁলোকে পুহিছে। আগতে বহুতো আছিলে কুকুৰৰ সংখ্যা, এতিয়া হয়তো অকণমান কমি গৈছে। আগতে আহোঁতে আমি বহুত দেখিছিলোঁ। এই ভিডিঅ'টোৰ দ্বাৰা যিসকলে দেখিছে কুকুৰ দেখি হয়তো ভয় খাব পাৰে, কিন্তু একো নকৰে, ভয় খাব নালাগে। ইয়াতে সকলোৱে ধূপ আৰু মম জ্বলায় আৰু ভিতৰত পূজা কৰে। ইয়াতে বহি সকলোৱে পূজা কৰে। পাথৰ ল'বলৈ থাকিলে খুব ধুনীয়াকৈ ইয়াত বহিবলৈ ব্যৱস্থা কৰি দিছে। তেওঁ আহি পেলাই দিয়েহি ইয়াত পূজা কৰি পাথৰটো। তাৰ পৰা আমি ওলাই আহিলোঁ এতিয়া, আৰু তাৰ সন্মুখতে এখন খুব ধুনীয়া বাগিচা তেওঁলোকে পাতি থৈছে, য'ত সকলো ধৰণৰ পুলি তেওঁলোকে তাত লগাইছে, খুব ধুনীয়াকৈ পৰিপাটি কৰি ৰাখিছে।